দুলদুল আছাম অসমীয়া ইউটিউব চেনেললৈ স্বাগতম। যদি ভাল পাই সাবস্ক্ৰাইব কৰি দিব। ওয়েলকাম টু মাই চেনেল দুলদুল আছাম। বন্ধুসকল, আজি আপোনালোকৰ ওচৰত আৰু এটা নতুন ভিডিঅ' লৈ আনিছো আৰু আজিৰ ভিডিঅ'টো ইন্টাৰেষ্টিং হ'ব। আশা কৰো আপোনালোকে ভাল পাব। যদি ভাল পাই লাইক বাটনটো টিপি দিব আৰু যদি বেয়া পাই ডিসলাইক বাটনটো আছেই। তো বন্ধুসকল, আজি আপোনালোকক এটা টিপস বা এটা বস্তু ৰিকমেন্ড কৰিম। যদি আপোনালোকে ইচ্ছা কৰে তেনেহলে কিনিব পাৰে আৰু আপোনালোকৰ ইউটিউব ভিডিঅ'ত ব্যৱহাৰ কৰিব পাৰে। মই মানে কি কথা কৈছো, আপোনালোকে এতিয়া বৰ্তমান মই যি মাইক ইউজ কৰি আছো ইয়াৰে ভয়েস আপোনালোকে শুনি পাইছে। বন্ধুসকল, মই এইটো মাইকৰ কথা কৈছো, বয়া বাই M1 মাইক হয়। এইটো আপোনালোকে ইউজ কৰিব পাৰে। আপোনালোকে যেতিয়া ভিডিঅ' বনায় তেতিয়াহলে আপোনালোকৰ বহুত দৰকাৰ যে আপোনালোকৰ ভিডিঅ' কোৱালিটিটো ভাল হয়, তেতিয়াহে আপোনালোকে সাবস্ক্ৰাইবাৰ গেইন কৰিব পাৰিব আৰু আপোনালোকৰ ভিডিঅ'টো অকমান আকৰ্ষিত হ'ব। যেটো সময়ত আপোনালোকে কিবা এটা বুজাব চেষ্টা কৰে সেইটো সময়ত যদি বেছিকে নয়েজ আপোনাৰ ভিডিঅ'ত দেখা দিয়ে তেনেহলে আপোনালোকৰ ভিউৱাৰ্ছে ভিডিঅ'টো এৰি পিনে গুচি যাব। সো আপোনালোকে যদি এফৰ্ট কৰিব পাৰে তেনেহলে এইটো মাইক ইউজ কৰিব পাৰে, যোনটো মাইকেৰে মই ভিডিঅ' বনাও। আৰু মই এই মাইকটো এবছৰ হল ইউজ কৰা আৰু এতিয়ালৈকে কোনো কমপ্লেইন নাই। বহুত ভাল মাইক হয় আৰু সকলোৱে ডাঙৰ ডাঙৰ ইউটিউবাৰ্ছ সকলে এইটো মাইকে ইউজ কৰে, যাৰ নাম বয়া বাই মাইক M1 হয়। এইটো আপোনালোকে ফ্লিপকাৰ্ট, এমাজন সকলো ঠাইতে পাব। এইটো মাইক মই যেতিয়া কিনিছিলো তেতিয়া অফাৰত 950 মই কিনিছিলো আৰু এতিয়ালৈ মই এইটোৱে ইউজ কৰি আছো। আপোনালোকে চাব পাৰে মই এইটো ইয়াত লগাই পিনে ইউজ কৰি আছো আৰু আপোনালোকে মোৰ এই ভয়েস কোৱালিটিটো কেনেকৈ পাই আছে ভিডিঅ'টোত আপোনালোকে জনাই দিব। আৰু যদি ভাল পাইছে যদি আপোনালোকে এইটো কিনি পিনে আপোনালোকে নিজেও ব্যৱহাৰ কৰিব পাৰিব। আৰু বন্ধুসকল, এইটো মাইক আপোনালোকে স্মাৰ্টফোনতো ইউজ কৰিব পাৰিবই আৰু লগতে আপোনালোকে DSLRতো ইউজ কৰিব পাৰিব। আপোনালোকে ইয়াত দেখিব পাইছে যে ইয়াত বাটন আছে। যেতিয়া আপোনালোকে স্মাৰ্টফোন ইউজ কৰিব এই বাটনটো স্মাৰ্টফোন বুলি লিখা আছে, তাতে ক্লিক কৰি দিব লাগিব। আৰু যদি আপোনালোকে DSLR কেমেৰা ইউজ কৰে তেনেহলে এইটো ওপৰত দিব লাগিব। বন্ধুসকল, এই মাইকটো বহুত ভাল মাইক হয়। মই ৰিকমেন্ড কৰো আপোনালোকে চকু মুদি পিনে কিনিব পাৰে, আপোনালোকে কমপ্লেইন নাপাব। আৰু মই এবছৰ বেছি হল ইউজ কৰা আৰু বহুত ভাল লাগিছে এই মাইকটো ইউজ কৰি পিনে। কিন্তু বন্ধুসকল, এটা কথা মন কৰিবলগীয়া যে কিছুমান স্মাৰ্টফোনত এইটো যিটো বয়া মাইক এইটো সাপোৰ্ট নকৰিব পাৰে। মোৰ তাতো নকৰে, কিন্তু আপোনালোকে ইয়াৰ কাৰণে প্লে ষ্টৰত এটা এপ ডাউনলোড কৰিব লাগিব, ওপেন কেমেৰা বুলি কয়। আৰু এইটো এপ যিটো ওপেন কেমেৰা এপ এইটো প্লে ষ্টৰত এভেইলেবল আপোনালোকে পাই যাব। লগতে এই মাইকটোও সাপোৰ্ট কৰে আৰু আপোনালোকৰ যিটো ওচৰে পাজৰে যেতিয়া নয়েজ হয় সেইটো বহুত ৰিডিউস কৰি দিয়ে। সো আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে নিশ্চয় কমেন্ট বক্সত শেয়াৰ কৰি জনাব। আৰু যোনে যোনে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশনৰ যিটো বেল আইকন সেইটো টিপি দিব। এতিয়ালৈ আহো বন্ধুসকল, জয় আই অসম।